নমস্কাৰ, এয়া হৈছে বৰপেটাৰ দুৰ্গা পূজাৰ ৰাম মন্দিৰৰ আৰ্হিত বনোৱা দুৰ্গা মণ্ডপ। বলক আপোনালোকক তালৈকে লৈ যাওঁ। বৰপেটা ৰোডৰ খৈৰাবাৰীত অনুষ্ঠিত ইয়াতে সোণালী জয়ন্তী, সেইবাবে ইমান ধুনীয়াকৈ বনাইছে। আৰু গৈ আমি অৱশেষত সেই ঠাইত গৈ পালোঁ আৰু ইমান ধুনীয়াকৈ বনাইছে। চাওক, ইমান মানুহৰ ভিৰ। পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ, পূজা চাবলৈ ওলালো নতুন কাপোৰ